সো হে গাইজ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ আজি হৈছে বুধবাৰ। তো ৰাতিপুৱাৰ পৰা বহুত বেছি ৰ'দ দি আছে। তো মই এই টি চাৰ্টটো ধুই দিব লাগিব। তো এতিয়া ধুবৰ কাৰণে মই এনেকৈ চোলাটো হাতত লৈ গ'লোঁ। তো এতিয়া ইয়াতে বাল্টিত পানীত জিকাই থৈ দিম আৰু। তো এনেকৈ আৰু জিকাই দিলোঁ। বাবুৱে কান্দি আছে যিহেতু অলপমান জোকাই আহক। গাইজ আজি আমাৰ অসীম দাই কান্দি আছে। তো আপোনালোকক চাবচোন, ইয়াক ক্লাছ দিব আজি। আমাৰ বাবুৱে পইচা খুজি আছিলে, নাপাই পিনে কান্দি আছে। ইয়া কি খেলি আছে, ভগৱান কি হ'ব। চুলি কাটিছে মাত্ৰ একদম আৰ্মি কাটি। তো গাইজ এয়া দেখিবলৈ পাইছে পলিথিনত কি আছে, হয়তো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, হয়তো কোনোবাই ধৰিব পৰা নাই। হয় গাইজ, আপুনি ঠিকেই ধৰিছে, পলিথিনত আছে জেতুকা। তো এইটো শিলতে পিচিব আৰু ফাইনেলি গাইজ জেতুকা খুন্দা আৰম্ভ হৈ গ'ল। ইয়া এইফালে ঘৰৰ টিনপাত খিলাবৰ কাৰণে ৰেডি কৰি থকা হৈছে। তো ইয়াত চাওক আৰু লোহা লাকেৰি ইয়াৰ ৰুচি। তো এনেকৈ আৰু আজি 16 বছৰ পুৰণি ঘৰ এটা নতুনকৈ টিংপাত লগাবৰ কাৰণে ৰেডি কৰি থকা হৈছে। তো এনেকুৱাই আৰু বিচনা চিচনাবিলাক পূৰা ওলট পালট কৰি দিয়া হৈছে। এনেকৈ বাঁহ বান্ধি লোৱা হৈছে, ওপৰত উঠিব লাগিবতো। এয়া দেখিলে নহয়, আমাৰ গাঁৱৰে কাম কৰাকেইটা পূৰা লাগি গ'ল আৰু ফাইনেলি জেতুকা পিছা হৈ গ'ল। জেতুকা বুটৰ এই কেমেৰাটো ধোৱা হৈছে, একদম কাম নাই। ইফালে জেতুকা বুটা চাই আছে এইটো অসীম দা, এইটো বদমাছ বৈকুণ। নতুন টিংখিনি লগাব খুজিছোঁ, তো সেইকাৰণে থৈ দিয়া হৈছিলে। এতিয়া ওলাম আৰু আমি টিংখিনি, হয়নে নহয়? মোৰ এই লেপটপটো দেখাই দি বাবু, ওচৰতে দেখাই দি। যিটো ভিডিঅ' এডিটবিলাক কৰোঁ আৰু নে কি মজা। এইফালে দিব দিম মই, সেইখিনি ওলাই দিওঁ। অলপমান কাম কৰিলে বহুত বেছি ভাগৰ লাগেহে। তো অলপমান জিৰণি লৈছোঁ ৰ, গৰমো বহুতো। তো